আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম নহৰুৰ উপকাৰিতাৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নহৰুৱে অপকাৰী কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে, তেজৰ নলীত চৰ্বি জমা হ'ব নিদিয়ে। নহৰুক এস্প্ৰিনৰ দৰে কাম কৰা দেখা যায়, গতিকে নহৰুৱে ষ্ট্ৰ'কৰ সম্ভাৱনা হ্ৰাস কৰে। উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক সিদ্ধ হৈছে। তেজ পৰিশোধক হিচাপে নহৰুৱে কাম কৰে। দুফুটা নহৰু আৰু অকণমান নেমু ৰস নিতৌ গ্ৰহণ কৰিলে ক্লান্তি আঁতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয়। বক্ষ আৰু হাঁওফাঁওৰ কেঞ্চাৰ, প্ৰচেষ্ট আৰু মূত্ৰাশয়ৰ কেঞ্চাৰ, পাকস্থলী আৰু কলনৰ কেঞ্চাৰ, মাল্টিপল মায়েলমা আদিৰ প্ৰতিৰোধত নহৰু সহায়ক। নহৰু ইমিউনিটি বঢ়োৱাত সহায়ক। নহৰু চাহ বনাই লগত সামান্য আদা বা মৌ জোল মিহলাই খাবলৈ পৰামৰ্শ দিয়া হয়। পানী লগা চৰ্দিৰ নহৰুৱে নিৰাময় কৰে। তেনে সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞ লোকে কয়। ডায়েবেটিছ ৰোগীৰ বাবে নহৰু উপকাৰী। হাড়ৰ বিষ থকা ৰোগীৰ বাবে নহৰু উপকাৰী। চৰ্মৰোগ যেনে স্ক্লেৰডাৰ্মা আদিৰ চিকিৎসাত সহায়ক। লিভাৰৰ নানান অসুখত মৌজোলৰ সৈতে নহৰু ব্যৱহৃত হয়। মিঠাতেলত নহৰু কেইফুটামান দি জুইত ভালদৰে তপাব লাগে। সেই তেল নুশুকোৱা ঘাত লগাব লাগে। গাৰ বিষ, কঁকালৰ বিষ, খুন্দা খাই পোৱা বিষৰ উপশম ঘটাবলৈ গৰম নহৰু মিঠাতেলৰ মালিচ কৰিব লাগে। পানী লগা চৰ্দিত গৰম নহৰু মিঠাতেলৰ মালিচ বুকু, নাক আৰু ডিঙিত কৰিব লাগে। নহৰু আৰু পুদিনাৰ চাটনিয়ে অভোগ আঁতৰ কৰে।